বিহুৱে হৈছে অসমৰ মান প্ৰাণ। এতিয়া মই যাম গৰু ধুৱামগৈ, চবেই গ'লে মানে গৰু ধুৱাবলৈ দেই। এতিয়া ময়ো যাম চাহ পানী খাই কিনে কিবা এটা খাই যাম বুলি ভাবিছোঁ। শুই উঠিয়ে মানে কিবা এটা খাই গ'লে ভাল লাগিব, সেইটোৱে কথা। গৈ থাকোঁ ব'লক। আৰু মানে লগৰকেইটা ৰখি আছে মানে আগফালে, সেইকাৰণে ভাবিছোঁ যাওঁ। গৈ আছোঁ এতিয়া গৰু গা ধুৱাবলৈ। আমাৰ ঘৰৰ ওচৰতে মানে বিল এখন আছে দেই, তাতে গা ধুওৱা হয় মানে প্ৰতি বছৰে বছৰে পূৰ্বৰ পৰা। এইফালে চাওক, গাঁৱৰ মানুহবোৰে গৰুক গা ধুৱাই আছে আৰু আমি কণী খেল খেলি আছোঁ। এইফালে আছে ৰাহুল, নৱজ্যোতি, জোন, পিকু, এইকেইটা সৰুকালৰ বন্ধু দেই। এতিয়া আমাৰ নিচাই কণী যুঁজাইছে। মাৰক এইটো মাৰক। কৈছিলো নহয় জিকিব বুলি। মই হাৰিলোঁ। কণী দেখাই দেখুৱাই কণীটো চাওক নাই বাৰু। আমাৰ ঘৰত বনোৱা নহয় নহয়। এই ফাৰ্মৰ কণীটো ইমানেই টান হয় মানে অথনিৰ পৰা জিকিয়ে আছে। এইফালে দেখিছেনে বাৰু, দীঘলতি মাখিলতি দুইটা আছে। গৰু বিহুৰ দিনাখন আপোনালোকক গৰু মই গা ধুওৱা দেখাবলৈ আহিছিলোঁ, কিন্তু দেখুওৱা নহ'ল কাৰণ মই লগৰবোৰৰ লগত কথা পাতি মানে কি হ'ল পাহৰিয়ে থাকিলোঁ গৰু গা ধোৱা টাইমত মানে দেখাবলৈ আপোনালোকক। বেয়া নাপাব। আৰু আপোনালোকে এই বস্তুটো চিনি পাইছেনে নাপায় ক'বচোন দেই। বিহু বুলি ক'লে আমলৈ টোপ লাগিবই। আমলৈ টোপ মানে নহ'লে মানে বিহু আধৰুৱা একদম। আইতাই এতিয়া গাখীৰ চাখীৰ পিঠা চিঠা দিছে খাবলৈ, তাৰপিছত গাটো ধুওঁ থেকেৰা চেকেৰা দি হালধি দি। তেনেহ'লে মই এতিয়া ভাত চাত খাই লওঁ আৰু কি ক'ম আৰু মানে ক'বলগীয়া একোৱেই নাই। বাই বাই, তেনেহ'লে নেক্সট ভিডিঅ' লগ পাম।